আৰু নতুন গাড়ী হ'লে কিমান ৰাখে আপোনালোকে? পুৰা প্লেনিং চলি আছে, গতিকে আজি এফালে গৈ আছোঁ আৰু ক'ত গৈ আছোঁ দেখাই আছোঁ আমি। আৰু বৰ্তমান বাজিছে 11:10 আৰু আমাৰ এইফালে ৰাইডাৰ ৰেডি আছে। ৰেডি নে যাবলৈ? ৰেডি। অ'কে, আমি যাবলৈ ৰেডি। আমি গৈ আছোঁ আৰু দেখাই আছোঁ। অ'কে, বাই বাই। গৈ থাকোঁতে দেখাই থাকিম। দেখাই থাকিম। অ'কে, ৰাতিপুৱাৰ পৰা পেট পূজা কৰি লৈছোঁ, তাৰপৰাহে যাব বোলে। পেট পূজা কৰিছোঁ। টেষ্ট ড্ৰাইভ কৰি আছে, গাড়ী ল'বই এবাৰ। আমি বৰ্তমান এতিয়া মানে টেষ্ট ড্ৰাইভ কৰি আছোঁ। আমি একচুৱেলি ডিব্ৰুগড়লৈ আহিছিলোঁ। ডিব্ৰুগড়ত তাৰমানে এই মানে গাড়ী এখন ল'ব ওলাই আজি, গতিকে আজি নহয়, আজি বুক কৰিব আহিছে আৰু আজি মানে টেষ্ট ড্ৰাইভ কৰা হৈছে। গতিকে গাড়ীখন ইণ্টেৰিয়ৰটো মানে বৰ ধুনীয়া লাগিছে। পিটিকি মোহাৰি চাই আছোঁ পুৰা। এই এতিয়া পিটিকি মোহাৰি চাই আছে। ইণ্টেৰিয়ৰটো চব, ইণ্টেৰিয়ৰটো ধুনীয়া হয়। আৰু গাড়ীখনৰ নামটো কি কৈ দে? টাটা জেছ। আৰু ই মানে এতিয়া পুৰা ধুনীয়াকৈ মিউজিক চিষ্টেম আছে, এইফালে AC আৰু চব ধুনীয়া হৈছে। ইণ্টেৰিয়ৰটো মজা লাগিছে, মানে বহি পেলাই মানে পুৰা কমফৰ্টেবল ফিল কৰিছোঁ। মজা। এতিয়া মানে বিন্দাছত গৈ থাকিব লাগে আৰু এতিয়া টেষ্ট ড্ৰাইভত। এই গাড়ীখন টেষ্ট ড্ৰাইভ কৰিলে কেনেকুৱা লাগিলে? টেষ্ট ড্ৰাইভ কৰি মজা, বঢ়িয়া আছে। ছাছপেনশ্যন ধুনীয়া, চাউণ্ড চিষ্টেম ধুনীয়া। গাড়ীখনৰ তাৰমানে ছাছপেনশ্যন আৰু মানে চাউণ্ড চিষ্টেমটো বহুত মজা পাইছোঁ। ৰেলি মানে বহুত বঢ়িয়া পাইছোঁ। লাষ্ট ইঞ্জিন চেক হ'ব। এতিয়া ফাইনেল ইঞ্জিন চেক হোৱাৰ পিছতে তাৰমানে এই গাড়ীখন মানে বুক কৰি দিব। মজা, পইচা খেল আহিব তাৰমানে। এখন চাওক কি ধুনীয়া গাড়ী। 2015 মডেল ন? 2015 মডেল। ইণ্টেৰিয়ৰবিলাক তাৰমানে ইণ্টেৰিয়ৰটো বিৰাট মজা। ইণ্টেৰিয়ৰবিলাক এইবিলাক বিৰাট ধুনীয়া। পুৰা চিট কভাৰ পুৰা ধুনীয়াকৈ লগাই থৈছে। গাড়ী চালোঁ, কামখিনি হৈ গ'ল। গাড়ী চোৱা হ'ল, টেষ্ট ড্ৰাইভ হ'ল, কামো হ'ল। এতিয়া আমি কিবা এটা খাম ভোগালী ঘৰত। পূজা কৰিম এতিয়া। এতিয়া এইফালে ভোগালী ঘৰত আহি গ'ল। এইফালে গৰম গৰম ৰুটি আৰু এইফালে ডাল তড়কা। এইখিনি খাব লাগে আৰু খাব লাগে।